গাইজ আপোনালোকে চাব পাৰে চন্দ্ৰয়ান 3 চাব পাৰে বেছি চক জানেনে মোতকৈ বেছি চবতে ফটো উঠা Hello everyone, welcome to my YouTube channel Queen Varsha Vlogs. So guys, কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে কুশলে আছে প্ৰথমতে মোৰ ফালৰ পৰা সকলোকে হেপী দুৰ্গা পূজা সো এণ্ড আজি যেহেতুকে হ'ল অষ্টমী আৰু অষ্টমীৰ দিনাখন মানে আমি এতিয়া গৈ আছোঁ মন্দিৰলৈ আমাৰ ওচৰতে আছে মন্দিৰ চানমাৰী নিজৰা পাৰত তাতে আমি মানে প্ৰত্যেক বছৰে শৰাই দিওঁ আৰু আজিও তাতেই দিম সো ভিডিঅ'টো শেষলৈ চাই থাকিব তো লেটছ গো গাইজ গাইজ আমাৰ এতিয়া পূজা কৰা হৈ গ'ল আৰু এতিয়া মানে আমি যাব ওলাইছোঁ কাৰণ আমাৰ কাপোৰ চবৰে লোৱা হ'ল মা মোৰ ভণ্টিৰ চবৰে লোৱা হ'ল পাপাৰ বাহিৰে চ' এতিয়া পাপাৰ কাৰণে কাপোৰ ল'ব যাওঁ আমাৰ কাষতে এখন নতুনকৈ মল খুলিছে ষ্টাইল বাজাৰ বুলি চ' তাতে যাওঁ আৰু কি ভাল পায় তাকে চাওঁগৈ বলক আপোনালোককো দেখাওঁ আৰু পুখুৰীত আৰু এখন নতুনকৈ খুলিছে বাজাৰ কলকাতা বুলি ব্লাৰ হৈ আছে কিবা এটা কেমেৰাটো মুচি দিওঁ ব্লাৰ কিয় হৈ আছে ৱাই চ' গাইজ নতুনকৈ এখন মল খুলিছে ইয়াতে শিলপুখুৰীতে হয় পূৰা শিলপুখুৰীৰ পইণ্টতে এইখন খুলিছে বাজাৰ কলকাতা বুলি চ' গাইজ বলকচোন যাওঁ মানে কেনেকুৱা কি বস্তু পায় ময়ো অহা নাছিলোঁ ভাবিছিলোঁ যাম বুলি বাট মই ফেঞ্চিৰ পৰাই ল'লোঁ বাট ইয়াতে চাওঁ আৰু কেনেকুৱা পুৰা পেণ্টালুনছৰ পুৰা ফ্ৰণ্টতে আছে বহুত মানে কম দামতে পাই যায় এইবিলাক জেন্টছৰ জিন্সবোৰ 500 ৰুপিছৰ আণ্ডাৰত এইবিলাক পাই যায় আৰু কথা কিন্তু ছোৱালীক চাগে ল'ৰাৰ কাপোৰ চিলেক্ট কৰা বহুত ইজি পাইছে আৰু ইমান ধুনীয়া ধুনীয়া এভেইলেবল পাই ন ইয়াতে ল'ৰা কাপোৰ মানে মোৰে লাগিছে যে মই ভাল লাগিছে বহুত ধুনীয়া ধুনীয়া বা গাইজ বাচ্ছাবিলাকৰ কাপোৰো বহুত কিউট হয় ইয়াতে মানে বহুত ভালে বজাৰ কলকাতা গাইজ সঁচাকৈ বহুত ভাল আহে কাপোৰবিলাকো বহুত ভাল ইটছ ছ কিউট গাইজ এইটো চাওক কিমান বেছি কিউট ড্ৰেছটো ইমান কিউট এণ্ড গাইজ লেডিছৰো বহুত ধুনীয়া ধুনীয়া ড্ৰেছ আছে কুৰ্তিজ এণ্ড অল মানে বহুত ভালে হয় ইয়াৰে কাপোৰবিলাকো আৰু মানে চব ডিজাইনবোৰ চ' গাইজ আপোনালোকে আহিব পাৰে বাজাৰ কলকাতা আৰু ইয়াৰে কাপোৰ বহুত বেছি ভাল কাপোৰবিলাকো ভাল আৰু কম প্ৰাইজতে মানে বহুত ধুনীয়া ধুনীয়া কাপোৰ পায় আৰু এতিয়া মই লাগিছে যে মই ইয়াৰ পৰা কিয় নল'লোঁ লুচি বহুত বেছি ধুনীয়া মোৰ তাতো অৱশ্যে এনে নুঠে গুড মোৰ ফালৰ পৰা ইটছ অ'কে গাইজ আমি লৈ ল'লোঁ আৰু বেগটো সঁচাকৈ বহুত বেছি ভাল লাগিছে পূৰা কলকাতা আৰু য়েছ লোকেই দিছে গাইজ আমাৰ ইয়াতে ভাল লাগিল সেইকাৰণে বাজাৰ কলকাতাতে লৈ ল'লোঁ কাপোৰটো পাপাৰ আৰু বাজাৰখন গাইজ মই কৈছোঁ এইফালে গুৱাহাটী ক্লাবৰ সেইফালে আছে মানে অলপমান গৈ কিনে ষ্টাইল বজাৰখন পায় বাট কলকাতাতে মানে বহুত ধুনীয়া ধুনীয়া পাই গ'ল সেইকাৰণে আমি লৈ ল'লোঁ আৰু এইফালে বহুত দেৰি হৈ আছে তো সেইফালে আৰু নাযাওঁ আৰু বাকী ইয়াৰে যদি ফিডবেক লয় তেনেহ'লে বহুত ভাল হয় ইয়াতে আহিব পাৰে বহুত বেছি মানে চবৰে কাৰণে বাচ্ছাৰ কাৰণে লেডিছৰ কাৰণে জেণ্টছৰ কাৰণে বহুত ভাল ভাল ড্ৰেছ পায় তো আহিব পাৰে পাপাই মোক শ্বপিঙত লৈ গৈছোঁ পাপাৰ লগত এতিয়া মই পাপাক আনিছোঁ পাৰ্লাৰত চ' এইখনতে মানে মই হেডিং চেডিং কৰোঁ আৰু এতিয়া মই পাপাক আনিছোঁ পাৰ্লাৰত
গাইছ চাব পাৰে এতিয়া সো গাইছ এতিয়া হ'ল আমাৰ ইভিনিংটো লুক মোৰ সো এতিয়া আমি গৈ আছোঁ পূজা চাবলৈ এণ্ড উইথ মা আৰু বালক ইবাৰ মূৰ্তিটো লাষ্ট ইয়াৰ আমি প্ৰথম পূজা চালোঁ আমাৰ ইয়াতে চানমাৰীত আৰু এইটা আমাৰ মানে লগ আছে আমাৰ পূজা চোৱা সেয়েহে গুট এটি যেনিবা মৰমত মাতো গাইছিলোঁ বুলি আৰু এইটো আমাৰ কচুগুটি কচুগুটি চ' এইটো ফাৰ্ষ্ট আৰু আমি চাম ত' দেখাই আছোঁ গাইজ আপোনালোকে চাব পাৰে চন্দ্ৰয়ান 3 তো গাইজ ইয়াতে বনাইছে চন্দ্ৰয়ানটো আৰু বহুত ভালে কৰিছে মানে আইডিয়াটো ভালে লাগিছে অলপমান পিছত লঞ্চ কৰি যাব এতিয়া আমি সোমাই আহোঁ এবাৰ তো গাইজ মুঝसे কিয় প্ৰ' ইউটিউবাৰ হয় গাইজ মোকো এনেকুৱা লাগে গাইজ প্লিজ মোকো জল্দিছে ছাবস্ক্ৰাইব কৰি দিয়ক চবে আৰু এতিয়া আমি চন্দ্ৰয়ানৰ ভিতৰত যাই আছোঁ ভিতৰত যাই পোৱা নাছিল আমি এতিয়া ভিতৰত যাম দেখাই আছে ভিতৰত ৰাইট নাও আমি এতিয়া ভিতৰত আৰু মোৰ পিম্পলটো চাব পাৰে মোৰ লগতে মা বাবাৰে বেছি চখ জানেনে মোতকৈ বেছি চবতে ফটো উঠা এইটো চাওক দুৰ্গা মাটো ইমান প্ৰীতি মানে বহুত বেছি ধুনীয়া লাগিছে লগতে কমেণ্টত জনাব মোক আজি কেনেকুৱা লাগিছে এতিয়া আমি সোমাইছোঁ কিছিল গোস্বামী ছাৰ্ভিচৰ ভিতৰত আমি এইখিনিতে পূজা চাইছোঁ আজি আমাৰ নিজৰ জেগাখিনিত চানমাৰী চিলপুখুৰীৰ দুখন দেন এতিয়া আমি আহিছোঁ গোস্বামী ছাৰ্ভিচত তো সেইখিনিয়ে আজি বেছি দূৰত যোৱা নাই গাইজ কাৰণ আমাৰ এজনী প্ৰাণী নাই আছে আপোনালোকে চাব পাৰে এতিয়া চাব পাৰে আপোনালোকে সিজনী হৈছে আমাৰ ছিংগাৰ বাইদেউ আজি ছিংগাৰ বাইদেউ নাই কাৰণ তাই আহিব নোৱাৰিল ৰিজনৰ কাৰণে তো আমি কিজনী আহিলোঁ আৰু তাই যদি আমি ইমান ওপৰত যাওঁ তাই আমাক ভাল দেগা তো সেইকাৰণে আমি এইখিনিতে আহিছোঁ এইটো গাইজ সঁচাকৈ বহুত ধুনীয়া লাগিছে বহুত
কালাৰটো কি হ'ল ইউজ কৰিছে চাওক গাইজ এতিয়ালৈ মোৰ মানে ফেভৰেট হ'ল লাইকটো কি ধুনীয়া লাগিছে চ' গাইজ এতিয়ালৈ মোৰ ফেভৰেট হ'ল শিলপুখুৰীটোৰ চন্দ্ৰয়ানটো আৰু এইটো বেষ্ট মানে বহুত বেছি ধুনীয়া লাগিছে এণ্ড বাকী আৰু কালিলৈ আৰু আঠগাঁৱৰ ফালে যাম নেকি তো তেতিয়া আপোনালোকে দেখাব মিনি ব্লগত কাৰণ এইটো ব্লগ কৰা একদম ইম্পচিবল হয় মানুহ ইমান ভিৰ ন তো মই মিনি ব্লগ কৰিম তো আপোনালোকে চাব তো সেইখিনিয়ে বিদুংগুতা চকুটোত 10:30তে ঘুমটি লাগিলে নে তাত টোপনি লাগিলে চাৰি এখন বহুত শাস্তি দিছে জুবিনদাৰ গীত আৰম্ভ কৰিব কিন্তু চাব খুজিছিলোঁ বাট টাইম হৈ গৈছে তো আমি এতিয়া ঘৰ যাওঁ এতিয়া আমি ঘৰ যাব ওলাইছোঁ চ' গাইজ শেষত এইটোৱে কওঁ যদি ভিডিঅ'টো ভাল লাগিল গাইজ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব এণ্ড গাইজ প্লিজ জল্দিছে ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো প্লিজ কৈছোঁ গাইজ প্লিজ অলপ ছাপৰ্ট কৰক আৰু অঁ দেখো লাইক কমেণ্ট শ্বেয়াৰ নকৰিব ফটোৱা So guys, like, comment, share, and log on to my channel to subscribe. Subscribe. Bye guys.